দৈনিক পঞ্জিকা অনুসৰি আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথি ৩ অক্টোবৰৰ পুৱা 12:19 পৰা আৰম্ভ হ'ব আৰু পিছৰ দিনা ৪ অক্টোবৰ পুৱা 2:58 শেষ হ'ব। উদয়া তিথিৰ মতে 2024 চনৰ ৩ অক্টোবৰৰ বৃহস্পতিবাৰৰ পৰা শাৰদীয় নৱৰাত্ৰি আৰম্ভ হ'ব আৰু এই উৎসৱৰ অন্ত পৰিব 2024 চনৰ 12 অক্টোবৰ শনিবাৰে। নৱৰাত্ৰিৰ দিনা যদি ঘৰলৈ এই 5বিধ বস্তু আনিব পাৰে তেন্তে মা দুৰ্গাৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব। 1 নম্বৰতে হৈছে দেৱী লক্ষ্মীৰ মূৰ্তি বা ছবি। নৱৰাত্ৰিৰ সময়ত দেৱী লক্ষ্মীৰ প্ৰতিমা বা ছবি ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু বিশেষ যত্ন লওক যে লক্ষ্মী দেৱীৰ এনে এখন ছবি বা মূৰ্তিহে ঘৰলৈ লৈ আহিব য'ত তেওঁ পদুমৰ আসনত বহি আছে আৰু তেওঁৰ হাতৰ পৰা ধন সম্পত্তি বৰষুণ হৈ আছে। এই ছবিখন ঘৰুৱা মন্দিৰ বা পূজাস্থলীত স্থাপন কৰক। এনে কৰিলে ঘৰলৈ ধন সম্পত্তি আহে বুলি বিশ্বাস কৰা হয়। 2 নম্বৰতে হৈছে ৰূপৰ মুদ্ৰা। নৱৰাত্ৰিৰ সময়ত এটা ৰূপৰ মুদ্ৰা ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু যিটো মুদ্ৰাত ভগৱান গণেশ বা লক্ষ্মী দেৱীৰ প্ৰতিমূৰ্তি থাকে সেই মুদ্ৰাক অধিক শুভ বুলি গণ্য কৰা হয়। এই মুদ্ৰা ঘৰ, মন্দিৰ বা উপাসনা স্থানত ৰাখক। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত ধন সম্পত্তি বৃদ্ধি পায়। 3 নম্বৰতে হৈছে মেকআপৰ আনুষংগিক বস্তু। নৱৰাত্ৰিৰ সময়ত খাৰু, বিন্দি, সেন্দুৰ, মেহেন্দি আদি ঘৰলৈ মেকআপৰ সামগ্ৰী অনাটো অতি শুভ বুলি গণ্য কৰা হয়। এইবোৰ মা দুৰ্গাক আগবঢ়াই পূজাৰ স্থানত ৰাখক। বিশ্বাস কৰা হয় যে এনে কৰিলে মাতৃ দুৰ্গা সন্তুষ্ট হয় আৰু ঘৰত সুখ সমৃদ্ধি বাঢ়ে বুলি বিশ্বাস কৰা হয়। 4 নম্বৰতে হৈছে পদুম ফুল। মাতৃ লক্ষ্মী পদুম ফুলৰ প্ৰতি অতি আকৰ্ষিত। সেয়ে নৱৰাত্ৰিৰ সময়ত ঘৰত পদুম ফুল আনি পূজাৰ সময়ত দেৱী লক্ষ্মীক অৰ্পণ কৰিব লাগে। 5 নম্বৰতে হৈছে তুলসী উদ্ভিদ। নৱৰাত্ৰিৰ সময়ত ঘৰত তুলসী গছ ৰোপণ কৰাটো অতি ভাল বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ সময়ত নতুন তুলসী গছ ঘৰলৈ আনি দেৱী লক্ষ্মীক সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। নিয়মিতভাৱে তুলসী উদ্ভিদক পূজা কৰি দেৱী লক্ষ্মীয়ে ঘৰত বাস কৰে আৰু ঘৰত সুখ শান্তি আৰু সমৃদ্ধি থাকে। 6 নম্বৰতে নৱগ্ৰহ যন্ত্ৰ। নৱৰাত্ৰিৰ সময়ত ঘৰত নৱগ্ৰহ যন্ত্ৰ স্থাপন কৰিলে সকলো গ্ৰহৰ শুভ প্ৰভাৱ পৰে আৰু ঘৰত সুখ আৰু সমৃদ্ধি আহে। 7 নম্বৰতে হৈছে স্ফটিকা। স্ফটিকা প্ৰতীক অতি শুভ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ সময়ত ঘৰৰ মূল প্ৰৱেশদ্বাৰত ৰাখিলে ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিৰ সঞ্চাৰণ হয়। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।